আপোনালোকক আপোনালোকক পুনৰবাৰ আমাৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু আজিৰ ভিডিঅ'ত আপোনালোকৰ কাৰণে বহুত কেইটা গুৰুত্বপূৰ্ণ খবৰ লৈ আনিছো এই খবৰকেইটা জনাটো কিন্তু প্ৰয়োজনীয় আপোনালোকৰ কাৰণে গতিকে প্লিজ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাব বুলি আশা ৰাখিলো তো মই বিগেন্দ্ৰ বৰুৱা আপোনালোকে চাইছে ইনফো উইথ মিগেন্দ্ৰ আহক আৰম্ভ কৰো আজিৰ ভিডিঅ' তো ইয়াতে যোনটো প্ৰথমটো খবৰ আহিছে হেইটো হৈছে যে এইবাৰ চৰকাৰে প্ৰদান কৰিব চহৰ গেছ মানে আপোনালোকৰ হেইফালে আছে নে না এটা কমেন্ট কৰিব চহৰ গেছ মানে পাইপলাইন গেছ প্ৰদান কৰিব আপোনালোকে মানে এতিয়াৰ পৰা লাইন পাতিবগে নালাগে গেছ আনিবৰ কাৰণে গতিকে আপোনালোকৰ কাৰণে এটা খুবই ভাল খবৰ লখিমপুৰ ধেমাজি দৰং উদালগুৰি আৰু শোণিতপুৰ জিলাত এই গেছ আৰম্ভ কৰা হ'ব মানে পাইপলাইন গেছ দিব বুলি ঘোষণা কৰিছে আপোনালোকে ডাইৰেক্ট লাইনৰ বিলৰ নিচিনাকে বিল দিব লাগিব তাৰ পিছত আপোনালোকে এই সুবিধা লাভ কৰিব পাৰিব তো গতিকে আপোনালোকৰ কাৰণে এটা খুবই ভাল খবৰ আপোনালোকৰ ফালে বাৰু এনেকুৱা ধৰণৰ গেছ আছে না এটা কমেন্ট কৰিব আমাৰ যেহেতু জিলা ধেমাজি গতিকে আমাৰ এফালেও আহি আছে গতিকে আপোনালোকক দেখুৱাম যদি আমাৰ ঘৰত মানে এনেকুৱা ধৰণৰ সুবিধা আহে দুই নম্বৰ খবৰটো হৈছে এইবাৰ কিন্তু ধুমুহা হ'ল কালি যেহেতু ধুমুহা হৈছিলে তো মোৰ ওচৰত বহুত কেইটা ভিডিঅ' আহিছে আপোনালোকক দেখুৱাব বিচাৰিছো কোনকেইটা কেনেকুৱা ধৰণৰ ধুমুহা আহিলে আপোনালোকক দেখুৱাব বিচাৰিছো তো এছক এফালে বহুত ডাঙৰ বতাহ দিছে আপোনালোকে দেখিবলৈ পাইছে মানে গোটেই ঘৰ চৰ মানে ভাঙি দিছে তো ইয়াতে গছ গছনিও ভাঙি দিছে আৰু কিছুমানতো দোকান ওৱাৰ লৈ গৈছে যোনবিলাক মানে কিছুমান পুষ্কাৰ বেপাৰী এটা আছিলে তাৰ মানে এইটো পুষ্পাৰ দোকানখন মানে ওৱাই লৈ গ'ল আপোনালোকে দেখিবলৈ পাইছে গোটেই চাইনবোৰ্ডটো ভাঙি দিছে আৰু যোনটো এইখন চাওক আপোনাৰ যোনটো পুষ্পা যে বেচে যায় পুষ্পা বেচাৰ মানে দোকানখন ভাঙি গ'ল তো বেয়া লাগিছে মনটো তথাপিও একো কথা নাই কাৰণ বতৰৰ কথাটো ক'ব নোৱাৰি না সো এতিয়া পিছৰ খবৰটো আহিছে লোকতন্ত্ৰ সেনানীলৈ সন্মান প্ৰদান কৰিব প্ৰায় 15,000 টকাকৈ মাহিলী পেঞ্চন দিব বুলি ঘোষণা কৰিছে জৰুৰীকালীন সময়ত গণতন্ত্ৰ পুনৰুদ্ধাৰ আন্দোলনত অংশ লোৱা লোকতন্ত্ৰ সেনানীসকললৈ মাহিলী পেঞ্চন আগবঢ়াব যদিহে আপোনালোকে লোকতন্ত্ৰ সেনানীত আছিল তেতিয়াহ'লে কিন্তু আপোনালোকৰ কাৰণে খুবেই ভাল খবৰ 15,000 টকাকৈ মাহিলী পেঞ্চন দিব বুলি ঘোষণা কৰিলে ডক্টৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে গতিকে এটা খুবেই ভাল খবৰ আৰু এই পিছৰ খবৰটো হৈছে যদিহে আপোনালোকৰ পাঞ্জাব নেশ্যনেল বেংক আছে তেতিয়াহ'লে কিন্তু এটা মেছেজ খুবেই ভাইৰেল হৈ আছে যে আপোনালোকৰ 5 লাখ টকা লোন বা এনেকুৱা ধৰণৰ লোন সোমাইছে বা পইচা সোমাইছে বুলি আহিব মেছেজ তাৰ তলতে কিন্তু এটা লিংক থাকিব আৰু যেতিয়া লিংকত ক্লিক কৰি দিব আপোনাৰ বেংকত যিমান পইচা আছিলে সকলো পইচা মানে নাইকিয়া হৈ যাব গতিকে আপোনালোকে সাৱধানে থাকক যদিহে আপোনালোকৰ এনেকুৱা ধৰণৰ মেছেজ আহে তেতিয়ালে কেতিয়াও ক্লিক নকৰিব তো মই আগৰ ভিডিঅ' বহুত কেইটাত কৈছোৱে তথাপি আপোনালোকক কৈ দিও যে এতিয়া পাঞ্জাব নেশ্যনেল আহিছিলে কেইদিনমান আগত SBIত আহি আছিল তথাপিও এতিয়া SBI IDFC সকলো বেংকতে এনেকুৱা ধৰণৰ মেছেজ আহিবলৈ ষ্টাৰ্টিং হৈ গৈছে গতিকে আগতে OTP খুজিছিলে আপোনাৰ পৰা কিন্তু এতিয়া OTP খোজাৰ সময় নাই এতিয়া আপোনালোকক ডাইৰেক্ট লিংক পঠাই দিব এই লিংকত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ বেংকত যিমান কেইটকা টকা আছে সকলো পইচা নাইকিয়া হৈ যাব গতিকে আপোনালোকৰ কাৰণে এটা সাৱধানে থাকক আপোনালোকে এনেকুৱা ধৰণৰ যদি মেছেজ আহে তেতিয়া ডাইৰেক্ট ব্লক কৰি দিব নহলে পুলিচ ষ্টেচনত গৈ আপোনালোকে কমপ্লেইনও কৰিব পাৰিব তো ইয়াৰ যোনটো নেক্সট খবৰ সেই নেক্সট খবৰ আছে চৰকাৰে যেহেতু 2 লাখ টকা দিব তো আগৰ মই দুটা ভিডিঅ'ৰ আগত বনাইছিলো যে 2 লাখ টকা দিবলৈ হলে আপোনালোকে কেনেকৈ এপ্লাই কৰিব লাগে তো এপ্লাই কৰিব লাগে বুলি কমেন্ট কৰিছিলে বহুতে কিন্তু কালি মই এটা ভিডিঅ' বনাই দিলো হেতু ভিডিঅ' কোনো এতিয়ালৈকে চোৱা নাই গতিকে এই ডেসক্ৰিপচনৰ লিংক আছে তাত গৈ আপোনালোকে হেতু ভিডিঅ' চাই লওক যে 2 লাখ টকা পাবলৈ হলে কি কৰিব লাগিব সকলোখিনি ডিটেইলছ এভৰিথিং জনাই দিয়া গৈছে তো বন্ধুসকল যদি এই ভিডিঅ'টো চাই ভাল লাগিলে এটা লাইক কৰিব চেনেল নতুন হলে কৰিব সাবস্ক্ৰাইব কাৰণ মই আপোনালোকৰ বাবে এনেকুৱা ধৰণৰ জানিবলগীয়া তথা হেল্পফুল ভিডিঅ' লৈ আনো তো আজিৰ এই খবৰকেইটাৰ মাজত কোনটো খবৰ আপোনালোকৰ কাৰণে ভাল লাগিলে এটা কমেন্ট কৰিব তো লগ পাম আকৌ পুনৰ এটা নতুন ভিডিঅ' এতিয়া আজিলৈ লৈ জয় হিন্দ জয় ভাৰত